Sekian sama. Oh guys, mas fancy ya. Mas. চাওমিন লৰা দিছে চাওমিন দিলে যে রাসো দিঙ্গে লরে দে সিপ দি জেল দি হেই 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 গাইস হেল্ল' গাইছ ৱেলকাম বেক মানে কি বুলি কয় আকৌ নহয় মানে আজি এটা কাম কৰি আছে আমাৰ ঘৰত দেখি আছো গাইস চাক ল্যাপ ধুনি আছে ল্যাপ মানে গাইছ ঠাণ্ডাৰ দিন না ঠাণ্ডা লাগে সেইকাৰণে অলপমান লেপ নহয় তো চাক মানে তো চাক ধুনি আছে ৰ'বা দেখি চাই থাককচোন কি কোব দেখ বা দিবাৰ বাপা Mini me bass hole Flow smooth and solise Bugatti yeah Sita nol body to Gohari গাইস কি বুলি কয় তো চাক চিলি আছে চাক কি কুপ থইছি এ কুপ যদি কাবার গাত পড়িলে দেখছি পিঠি বল্লা বল্লি যাব সিনা সালা কুপ গাইস পেলে কোব দিছি দা কিন্তু এটা আমি 100 কুব আছে 100 কেজি বড়ি হলো চাওমিন লরা দিছে চাওমিন দিলে যে রাসো দিঙ্গে লরে দে সিপ দি জেল দি হেই 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 গাইস চাওমিন বানাই আছে দেখছি চাকছো খা কি বানাইছি খাতরা আছে দেই কিন্তু এবার দুয়ে হইছে একদম পুরা শেষ দেজি ইমান দয়া মরম না কাকু বেশি গাইস চাওছো চাও আৰু গাইস মোৰ এই ওয়ার্ডিং গিলটো আকসাদত দিবার থট হয় থাকে কাবাৰটোৰ কাৰণে আকো নাই দে আকো দেখে কাবাৰ আৰু কি ফিনিশিং হ'ব দে গাইস ঠিক কি বুলি কয় বাহিৰত ধুনীয়া আছে লেপ বহুত ধুলা তাৰপিছত কি বুলি কয় মোৰ হৈছে অলপ চলপ হাগা মানে গাইছে বিহু না অলপমান খোৱা গৈছে বেছিকৈ আৰু কি বুলি কয় মোবাইল পৰা ফোন মাৰিছে যাব লাগে গাইছ দোকানত জনাই টেক গেলি অসুখ কাৰণে আৰু গাইছ কি বুলি কয় এইটো কুলি দি আছে ইমান ঠাণ্ডা এই চাওক 10টা 60 হ'ল গাইছ কি হ'ব মানে একদম পুৰা কৈছোঁ নহয় ইমান ঠাণ্ডা দিব লাগে নে এই চলাম আৰু গাইছ মোৰ হাগা লাগিছে হাগা হৈ গৈছে মানে ইমান মানে গাইছ ঠাণ্ডাত থ'ব পাৰি নে গাইছ কি ক'ম আৰু মানে পাগলা হৈছোঁ তো এণ্ড গাইছ কি বুলি কয় লেপ চিলে মানে 20 কিলোমান তোলা দিছোঁ গাইছ একদম চিলে আছে আগবাৰ দিবাৰ ভেজি ফুটিয়ে নাই আগবাৰ দিবাৰ ফুটা ছিঙি যায় বল নহয় গেছি গাইছ দুখ লাগে না চিকৰ এক পেকেট দাম ৰ খাতে গাইছে বল নহয় পাগলা হৈ গেছি গাইছ এনে 20 কিলো উঠাৰ ফাকে দি মাৰিব লাগব সহজ কথা তো গাইছ তথা তোচাক চচাক চিলে হ'ল মানে কি বুলি কয় মই মানে এনে কাম চাম নাই না এনে মানে ইয় কৰি আছোঁ তো মানে গাইছ মানে ঠাণ্ডাৰ দিনত মানে গাইছ কাম থাকিলেও নলে দে কাম থাকিলেও কৰিব নোৱাৰি ঠাণ্ডাত কোনে কাম কৰি হা খালি খাব লাগে গাইছ নাই খাবাক গেলি নাই আকৌ এনে অলপ পিছত খাব লাগিব গাইছ তো গাইছ কি বুলি আকৌ ঘৰৰ পৰা আহিলোঁ তাৰমান অলপমান দোকানত দেখি গ'লে তো মানে আজি আৰু আকৌ কাম চাম নাই আপোনালোকে জানে তো আজি ব্লগটো অলপমান সৰু ব্লগ হৈ গ'ল তো মানে কি বুলি কয় কাম চাম নাই কোনদাৰি অলপমান ওলাইছোঁ দোকানত দেখি গাছা বঢ়িয়া অলপমান গাইছ এনেহেন কথা তো ভিডিঅ'টো চাই থাকক মানে কি বুলি কয় মোৰ এটা কাম আছে মানে উৰুকাৰ এটা সেই ভিডিঅ' বনাইছিলোঁ সেইটো মই এডিট কৰিব লগা আছে তো গাইছ এডিট কৰি উঠি লগ পাই আছোঁ ৰ'ব তো গাইছ কি বুলি কয় মানে ভিডিঅ'টো এডিট হ'ল ভিডিঅ'টো এডিট হৈ কেনে মানে প্ৰচেচিং হ'বা দি কেনে মই দোকান বন্ধ কৰি ঘৰত আহিলোঁ গাইছ মানে কি বুলি কয় আজি এইটোৱে নাই আৰু ভিডিঅ'টো বনালোঁ আৰু সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় চালাক আৰু যদি চনাই চাব যিটো ভিডিঅ' যেতিয়া মই এডিট কৰি আছোঁ বৰ্তমান এডিট হৈ গ'ল মানে কালি মই আপলোড কৰি দিম আৰু আপোনালোকে চাব আৰু গাইছ ৰ'ব আজি কি গাইছে চাওঁ মাৰ অ' গাইছ মাছ খাইছি বিহুৰ মাছ একে নাই দে গাইছ চেচ দে তো গাইছ বিহুৰ মাছ একে নাই আৰু গাইছ এটা বস্তু দেখি আছোঁ ৰ মানে মোৰ এটা হোমলেটাৰ আছে এইটো হ'ল এইটো মানে এইটো গাইছ গান চান শুনো আৰু কেতিয়াবা ইচ্ছা গেলি সেনেহেন সদায় নুশুনো আৰু সেনেহেন কথা গাইছ মানে কি বুলি কয় চাই আৰু তো গাইছ মানে কি বুলি কয় আমাৰ এটা সৰুকৈ টিভিও আছে মানে এইটো গাইছ দেখছি না তো মানে টিভিটোৰ কথাটো হ'লে এনেকুৱা মানে কি বুলি কয় যেতিয়াৰ পৰা মই মানে ফোন লৈছোঁ মানে আগতে সৰু ফোন আছিল চুইচ টিপা তো যেতিয়াৰ পৰা মই মানে 2020 স্ক্ৰীন টাচ কৰা ফোন লৈ দিয়াৰ পৰা গাইছ মোবাইল টিপা আনতে গাইছ কি বুলি কয় আৰু হেৰিয়ে বাদ দিলোঁ টিভি চাব বাদ দিলোঁ মানে পইচা ভৰাই নাই আৰু গাইছ আৰু তেতিয়া কিমান চাবি আৰু কৰোণাৰ বাতৰি গাইছ আগতে চাইছিলোঁ ISL খেলা এইবাৰ চবেই চাবাই নোৱাৰি 2 বছৰ ISL খেলা বাদ দিলোঁ চোৱা তো মানে গাইছ কি বুলি কয়
অৰুণ নামতে চাও বাদ দিলোঁ টিভিটো পইচা ভাঙিয়ে পৰি থাকিলে তো হ'ব দে গাইছে কি বুলি কয় ভৰাম পিছত কেতিয়াবাই আৰু মানে কি বুলি কয় মই মানে ভাল ভিডিঅ' দিব পৰা নাই গাইছে তো মই ভালকৈ জানো তো আপোনালোকেও চাই হ'লে বেয়া পাইছে দেখি মানে কৈ আৰু কমেণ্টত সেনেহান কথা কি বুলি কয় ভাল ভিডিঅ' দিব চেষ্টা কৰিম গাইছ আৰু আমাৰ ইয়াতে ফাংচন আৰু কিবা সভা নাটক এইগিলাখান আহি আছে গাইছ এইগিলাখানৰ ভিডিঅ' মই পাৰিলে দিবলৈ চেষ্টা কৰিম গাইছ যিমান পাৰোঁ সিমান কৰিম তো আৰু মোৰ ৰেগুলাৰ ভিডিঅ' আহি থাকিব এনেকৈ সপ্তাহত 2টা ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰিব আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰিবই গাইছ তো আৰু গাইজ আজি কি বুলি কয় ঘৰত থাকিলেও মানে আজিৰ ভিডিঅ'টো এনেকুৱা সৰু হ'ল এটা কিবাকৈ তো গাইজ যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এনে চেনেল ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই বেলেগ এটা ভিডিঅ'ত লগ পাইছোঁ দেই গাইজ